জয় শ্ৰীৰাম নমস্কাৰ স্বাগতম জনাইছোঁ নতুন এটা মিনি ব্লগত ৰাম মন্দিৰ প্ৰতিষ্ঠা উপলক্ষে পোনপ্ৰথমে আহিলোঁ ঠাকুৰবাৰী মন্দিৰত তাতে সেৱা ল'লোঁ আৰু সেৱা লৈ গৈ পালোঁ হবগাঁৱৰ শিৱ মন্দিৰ আৰু সকলো মন্দিৰবোৰ যে ইমান বেছি ধুনীয়া লাগিছে মানে কি ক'ম আৰু তাৰ পৰাই ওলাই আহি পাই গ'লোঁ মই এইয়া ৰাজলক্ষ্মী বা আৰু সেইটো টাইমতে ৰেলী ওলাইছিলে আৰু বা মোক জোৰ জবৰদস্তি ৰেলীত লৈ গ'ল পাছত দেখিছে দুইজনী প্ৰথম আমি দুজনী চবতছে আগত দেই আৰু ৰেলী সামৰি পেলাই আহি পালোঁ বাঘৰ মন্দিৰ যাম বুলি তেনেকৈ একো খাই অহা নাছিলোঁ কিন্তু খোৱাৰ আগতে পালোঁগৈ মহামৃত্যুঞ্জয় মন্দিৰ যিহেতু আমি মিনি ব্লগাৰ তো ক'ৰবাত গ'লেতো সৰু সৰু ভিডিঅ' ক্লিপ আমাক বিৰাট জৰুৰী লগা হয় তো কেইটামান ভিডিঅ' ক্লিপ আৰু ইয়াতে শ্ৰীৰাম লিখি আছে বিৰাট ধুনীয়া লাগিব ৰাতি চাই পেলাই আৰু তাৰ পৰা ওলাই আমি কিবা এটা খাব ল'লোঁ ইয়াতে বাৰ কমেডি ষ্টাৰ আৰু খাই কৰি আহিছে মই বাটাৰফ্লাইটো থৈ গৈছিলোঁ দেহিও